Hello everyone, মই ৰশ্মি মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ আন্তৰিকতাৰে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ মাজৰ যদি কোনোবাই মোৰ ভিডিঅ' নতুনকৈ চাইছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে ফেচবুক পেজটো ফলো কৰি দিব। ভণ্টিহেঁতি আহিছে ঘৰলৈ। আপোনালোকে চাগে যোনে মোৰ ভিডিঅ' আগতে চাইছে তেওঁলোকে গম পাইছে। সেইকাৰণে সিহঁতক ভাবিছোঁ আজি অলপ ফুৰাই আনো। সেইবাবে ওচৰতে থকা Sai Baba মন্দিৰ আছে তালৈকে লৈ গ'লো সিহঁতকিজনী অলপ ফুৰাই আনো বুলি। তাকে আহকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ। মন্দিৰলৈ বেছি দূৰ নহয়, ঘৰৰ পৰা ওচৰতে। এয়া মেকআপ পৰ্ব চলি আছে, সিহঁতৰ ওলাইছে। আমাৰ দেহা ওলাই হৈ গ'ল, সৰু দেহা ওলালে, ভণ্টি ওলালে। এতিয়া ময়ো ৰেডি হ'লোঁ এইদৰে। এতিয়া সকলোবোৰ ওলাই ৰেডি আৰু দুজনী ওলাই আছে, কাৰণ ঘৰত লেডিজ বেছি হ'লে মানে ওলাবলৈ টাইমো লাগে অলপ। সেইকাৰণে কেইজনীমান আগতে ওলাইছোঁ আৰু কেইজনীমান অলপ পিছত ওলাইছে। ওচৰতে কাৰণে ভাইটি এটাৰ টুকটুকি এখনকে মাতি লৈছিলোঁ, কিন্তু পাছতহে গম পাইছোঁ যে মোৰে বহিবলৈ চিট নাইকিয়া হ'ল। এতিয়া উপায়টো নাই, আগতে যেন তেন বহি ল'লোঁ আৰু সিহঁতক কৈছোঁ তহঁতিয়ে বৰ ভালদৰে। বেটীহঁতক পিছফালে দি দিলোঁ সিহঁতৰ লগত। এতিয়া আমি গৈ মন্দিৰৰ পালোঁগৈ। এয়া হৈছে গেট। আপোনালোকে হয়তো মোৰ ভিডিঅ' চোৱা কোনোবাই আহি পাইছে এই মন্দিৰত, আৰু যোনে যোনে আহি পোৱা নাই মোৰ ভিডিঅ'টো চাবচোন। পৰিৱেশটো যে কিমান ভাল লাগে, এবাৰ গ'লে আকৌ গৈ থাকিব মন যায়, মনটো শান্ত লাগে। পৰিৱেশটো কিমান পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে। ইয়ালৈ এবাৰ সোমোৱাৰ লগে লগে আপোনাৰ মনটো বহুত শান্ত হৈ যায়। আৰু আজি হ'ল শনিবাৰ, সেইকাৰণে মানুহৰ ইমান ভিৰ নাই। দেওবাৰ আৰু বৃহস্পতিবাৰে ইয়াত মানুহৰ বেছি ভিৰ লাগে। আজি সেইবাবে চেণ্ডেলবোৰ ভিতৰতে ৰাখিছোঁ। মানুহ যেতিয়া বেছিকৈ হয় বাহিৰত আছে চেণ্ডেল থোৱা ঠাই, তাত ৰখা হয় আৰু ইয়াতে পাৰ্কিং কৰিব পাৰিব। আহকচোন আমি এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। ভিডিঅ'টো আপোনালোকে কিন্তু সম্পূৰ্ণকৈ চাব, পৰিৱেশটো কিমান ভাল লাগিব। এতিয়া ইয়াতে ভৰি হাত ধুব পৰা ঠাই আছে। আমাৰ টিকলুকেইটা দেখিছেনে কি কৰি আছে? ভৰি ধুব আহিছে। এয়া আমিও ভৰি হাত ধুই ল'লোঁ। ইয়াতে চাকি ল'ব পৰা ঠাইও আছে। চাকি, মিঠাই, গোলাপ ফুল আপোনালোকে যি লয় ল'ব পাৰে, নহ'লে ঘৰৰ পৰাও লৈ আহিব পাৰে। বাহিৰতে চাকি জ্বলোৱা ঠাই, ধূপ বাহিৰতে দিয়ে। মন্দিৰৰ ভিতৰত যিহেতু এলাও নাই, সেইকাৰণে চাকি আমি এতিয়া ইয়াতে দিম। এতিয়া আমি ইয়াতে চাকি দিম। মই চাকি, ফুল আৰু মিঠাই লৈ ল'লোঁ ইয়াতে দোকানত। আজি বতৰটো ডাৱৰীয়া, এতিয়া চিপচিপকৈ বৰষুণ পৰিলেই, নহ'লে বাহিৰত যে বহি বহুত ভাল লাগে। আৰু আজি মানুহো ইমান ভিৰ নাই, নহ'লে ফিল্ডকেইখনত বাহিৰত তাতে মানুহ বহুত বহি থাকে। আমাৰ সৰু দেহাই খোজকাঢ়িব পৰা হৈছে যে এতিয়া অকল খোজকাঢ়ি ফুৰিবই বিচাৰে। মই ভিতৰৰ মন্দিৰত দিবৰ কাৰণে এপাহ ফুল আৰু মিঠাই লৈ লৈছোঁ। এয়া দেখিছেনে, এনি টাইম সৰু মাহীয়েকৰ কোচত থাকে, বেলেগ কিজনী মাহীয়েকৰ ওচৰত নাযায়। তায়ে দাঙি লৈ থাকিব লাগিব অকল। কষ্টও হৈছে তাই, তথাপিতো মৰমতে লৈ থাকে। আহকচোন এতিয়া আমি ভিতৰত যাওঁ। এয়া আমি আজি প্ৰাৰ্থনা কৰা টাইমতে পাইছোঁগৈ। এতিয়া প্ৰাৰ্থনা কৰা টাইম হৈছে। সিহঁতি প্ৰসাদটো দিব আনিলোঁ মন্দিৰত, সেইটো খেলিবলৈহে লাগিলে।
এতিয়া প্ৰাৰ্থনা কৰা হৈ গৈছে। এতিয়া আমি ইয়াতে সেৱা ল'ম। মন্দিৰৰ পৰা আহি আমি বজাৰলৈ গ'লোঁ, চব্জি আনিবলগীয়া আছিলে, আনিলোগৈ। এতিয়া নিশা প্ৰায় 10:30মান বাজিছে। ওচৰৰ বৌহঁতৰ ঘৰত ভাত খোৱাকৈ মাতিছিলে সকলোকে। সিহঁতিকেইজনী আগতীয়াকৈ গ'ল, সৰু দেহা শুই আছিলে, সেইকাৰণে মই মিষ্টাৰৰ কাৰণে ৰখি দিলোঁ। আৰু তাৰপাছত তাইও সাৰ পালে, তিনিওটা লগতে গ'লোঁ। এতিয়া আমাৰ সৰু দেহা গৈ মাহীয়েকৰ কোচত বহি খেলি আছেগৈ। আমি গৈ পোৱালৈকে সিহঁতি ভাত খাই আজৰিয়ে হ'ল। লাষ্টত আমি দুটাই খাইছোঁ আৰু এয়া আজি খানা। আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ জনাইছোঁ। ভালে থাকক আপোনালোকো। আজিলৈ আহিছোঁ, বাই।